ছোৱালী। এটা সন্তান জন্ম হোৱাৰ পাছতেই সকলোৱে প্ৰশ্ন কৰে, ল'ৰা হ'লনে ছোৱালী? যেতিয়া উত্তৰত ছোৱালী বুলি কয় তেতিয়া বহুতে কয়, প্ৰথম সন্তানটো ল'ৰা হ'লে ভাল আছিল নি? সন্তান যেতিয়া ছোৱালী হৈ জন্ম ল'বে পিতৃৰ খং উঠে, মাতৃৰ বুকুত আশাৰ চাকি দি জ্বলে। ঘৰখনত নতুন চিন্তা ভুমুকি মাৰে। ছোৱালী এজনী ডাঙৰ হ'লে আন এখন ঘৰলৈ গুচি যাব। হাতত জমা থকা টকাবোৰ খৰচ হ'বচোন। পুত্ৰ সন্তান সদায় ঘৰতে থাকিব, দুটকা উপাৰ্জন কৰিব, আমাক সুখত ৰখাব। পিছে ছোৱালী হ'লে বাৰু ক'ত লোকচান? ছোৱালী হৈ দেশ শাসন কৰিব পাৰি, ছোৱালী হৈ উৰাজাহাজ উৰাব পাৰি, ছোৱালী হৈ দুৰ্নীতি মুক্ত কৰিব পাৰি, ছোৱালী হৈ শান্তিৰ বঁটা পাব পাৰি, ছোৱালী হৈ বক্সাৰ হ'ব পাৰি। জয়মতী ছোৱালী আৰু লক্ষ্মীবাই ছোৱালী, কনকলতা ছোৱালী, কল্পনা চাওলা ছোৱালী, মেৰী কম ছোৱালী। আনকি আপুনি যাক পত্নী ৰূপে পাইছে তেওঁচোন এগৰাকী ছোৱালী। আপুনি যাক মা বুলি মাতিছে তেওঁ এগৰাকী ছোৱালী। তথাপিও বহুতে ছোৱালীক বেয়া পায়। ক্ষীণ হ'লে ছোৱালীক কয় কেটেঙী, আৰু শকত হ'লে ছোৱালীক কয় হাতীৰ পোৱালি। মুখেৰে বেছিকৈ কথা নক'লে বোলা হয় স্বাৰ্থপৰ। হাঁহিটিকো ডাঙৰকৈ মাৰিলে কোৱা হয় চঞ্চলা। খং কৰিলে হেনো কোৱা হয় দন্দুৰী। এই বদনামৰ পৰা ছোৱালীবোৰ মুক্ত নহয় কেতিয়াও। এদিন কাৰোবাৰ বাইকত গ'লেই হৈ পৰে ছোৱালীজনী অসতী, আৰু দুটামান ল'ৰাৰ লগত কথা পাতিলে ছোৱালীবোৰে হৈ পৰে অসৎ ছোৱালী। বহু বদনাম মূৰত লৈ এজনী ছোৱালী সফল নাৰী হৈ পৰে। তেনে নাৰীয়েই মানৱ সম্পদক গঢ় দিয়ে, তেনে নাৰীয়ে সংসাৰখন পৰিচালনা কৰে, তেনে নাৰীয়ে প্ৰেমৰ কবিতা লিখে। আজি আপুনি যাৰ পৰা সংসাৰখন দেখিছে তেখেতো আছিল এজনী ছোৱালী। আজি যাৰ বুকুত মূৰ থৈ নীৰৱে শুই পৰে তেওঁ আছিল এসময়ত ছোৱালী। সেয়েহে ছোৱালীক অপমান নকৰিব। হাজাৰ হ'লেও আপোনাৰে সন্তান, তাইক সুখ দিয়ক আপোনাৰ বৃদ্ধকালত। পুত্ৰই সুখ নিদিলেও ছোৱালীজনীয়ে নিশ্চয় সুখ দিব, হাতৰ লাখুটিডাল হৈ সন্মুখৰ পথ দেখুৱাই দিব।